এইটো এৰেনাৰ পাত হয় দেখিছেনে বহুত ডাঙৰ ডাঙৰ কামত আহে কাটা খুচা আপোনালোকৰ যেনেকৈ কাটে কেতিয়াবা দাহে কাটে কিবাহে কাটে কিবা কোৰে কাটে কাম কৰি থাকোঁতে নহয় জানো বাৰু সেই এৰেনা পাতটো আনি পেলাই চাওক আপোনালোকে এই কটাখিনি ঘাঁহখিনি দিছে কেনেকৈ শুকাই যাব চাব আপোনালোকে 3 দিন 4 দিনত এই এৰেনা আঠাখিনি লগাই দিলে মানে একেবাৰে 3 দিন 4 দিনত হে নহয় এইখিনি চাওকচোন মেডিকেল যাব লগা হ'ল বেজী ল'ব লাগে এইখিনি কোৰে কাটিছিলে কোৰে কটাতে কেতিয়াবা মাইকী মানুহবিলাকৰ কাহি চাহি পৰিব পাৰে কিবা পৰিব পাৰে আৰু এইটো বহুত ডাঙৰ বেমাৰ ভাল হয় যেনেকৈ খৰ মাইকী মানুহবিলাকৰ খৰ হয় চবৰে খৰ হয় আজিকালি খৰ চৰ হয় যে এই পাতটোৰ পৰা এই ডালৰ পৰা আঠা উলিয়াই ল'ব লাগে সৰহকৈ এইখিনি আঠা উলিয়াই লৈ পেলাই যিবিলাক জেগাত খৰ চৰ হৈছে সেইবিলাক জেগাত একদম ডাঠকৈ প্ৰলেপ লগাই থ'ব লাগে 45 মিনিটমান সময় 45 মিনিটমান সময় লগাই থোৱাৰ পিছত আপোনালোকৰ এইখিনি ধুই পেলাব লাগে ধুই পেলোৱাৰ পিছত আপোনালোকে দেখিব এনেকৈ যদি আপোনালোকে কণ্টিনিউ 10 দিন 8 দিন 10 দিন এনেকৈ যদি আপোনালোকে কৰি দিয়ে নহয় আপোনালোকৰ খৰ চৰ সকলো ভাল হৈ যাব আৰু য'ত আজিকালি কাটা খোচা হৈ থাকে ন কটাৰীয়ে কাটে আপোনাৰ কোৰ মাৰিলে বাৰীত কোৰে কাটে নতুবা কিবা কিবি হৈ থাকে কিছুমানে দুখ পায় ক'ৰবাত বাইকত লাগে স্কুটিত লাগে সেনেকুৱা দুখ পোৱা জেগাবিলাকতো এই এৰেনা পাতৰ আঠাখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ আঠাখিনি একদম শুকুৱাই পেলাব কটা ঘাঁহ টুকুৰা আৰু চেফটিকো নহয় তেনেকৈ এতিয়া প্ৰায়ে কাটিলে মানিলে মানুহৰ চেফটিক হৈ যায় ন কিছুমানতো চুগাৰ থকা মানুহবিলাক ডায়েবেটিছ থকা মানুহবিলাকৰতো ঘাঁহ টুকুৰা শুকাবলৈ কিমান সময় লাগে নহয় জানো বাৰু আপোনালোকে এই এৰেনা পাতৰ আঠাটো আপোনালোকে ব্যৱহাৰ কৰি থাকিবচোন সোনকালেও শুকাব আৰু কোনো ছাইড এফেক্টো নকৰে তেনেকৈ দৰৱো খাব নালাগে তেনেকৈ আমি সেই ব্যৱহাৰ কৰিছোঁ এতিয়া আপোনালোকক ব্যৱহাৰ কৰা বস্তুটোহে দেখালোঁ নহ'লেনো আপোনালোকক দেখাম জানো বাৰু যিটো এতিয়া কাটিলে কোৰে কাটিলে আৰু কোৰে কাটিছিলে কোৰততো মামৰ লাগি থাকে আপোনালোকে জানেই কোৰে কটাটো কিমান এটা বিষাক্ত হয় ডেঞ্জাৰ হয় কোৰে কাটিলে আজিকালি চেপ্টিক হৈ যায় বখল খাই খাই গৈ থাকে কিন্তু কোনো মেডিকেল ট্ৰিটমেণ্ট নকৰাকৈ মেডিকেলৰ ব্যৱহাৰ নকৰাকৈ এই পাতৰ পৰাই আঠাটো লগাই ভাল হৈছে দেখিছেনে আপোনালোকে শুকাইছে ঘাঁহটো পূৰা যথেষ্ট ডাঙৰকৈ কাটিছিলে কিন্তু একো বখল খাই যোৱা নাই আঠাটো লগোৱাৰ পৰা এইটো ডালটো অৱশ্যে কাটি কলম কৰি দিয়া হ'ল যথেষ্ট এইখিনিতে আকৌ এতিয়া পোখাব ডাঙৰকৈ বহুত ডাঙৰ এজোপা গছ আছিলে এই ডালটো কলম কৰি দিয়া হ'ল কলম কৰি দিয়াতে এতিয়া পোখাবিলাক মেলিছে লাহে লাহে পোখাবিলাক মেলিছে আৰু ডাঙৰ হৈ যাবগৈ আৰু অলপ দিনৰ পিছত গছজোপা আপোনালোকেও এনেকৈ কটা ঘাঁহ অথবা খৰ চৰ হ'লে মানে এই এৰেনা পাতৰ আঠাটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন আঠাটো লগাই চাবচোন আপোনালোকৰ কটা ঘাঁহ শুকাই যাব আৰু এই বস্তুটো পাৰিলে ডালহে কোনো পুলি চুলি নহয় ইয়াৰ পৰা ডাল এটা কাটি নি পেলাই গুজি থ'লেগৈও হয় ইমান এইটো যত্নও ল'ব নালাগে গৰু ছাগলীয়েও নাখায় ডালটো কাটি নি মাত্ৰ মাটিত গুজি থ'লে লাহেকৈ অলপ দিনৰ পিছত ডাঙৰ হৈ ডাল তাতে পোখা মেলি মেলি ডাঙৰ বৃহৎ এজোপা ধুনীয়া এজোপা একদম ডালে ভৰপূৰ হয়গৈ ডালে পাতে আপোনালোকে সেইকাৰণে কৈছোঁ আপোনালোকে কাটিলে অথবা খৰচ হ'লে এই এৰেনা পাতৰ আঠাটো ব্যৱহাৰ কৰি চাবচোন আপোনালোকক এবাৰ কৰি চাব তাৰপিছত জনাব